স্বাগতম বন্ধু বান্ধৱীসকল কম্পিউটাৰ এৱাৰনেছৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰে সৈতে আজি মই পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ এই প্ৰশ্নকেইটা আপোনালোকৰ আহিবলগীয়া গুৱাহাটী হাইকোৰ্টৰ LDR কপিজ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে বলক বন্ধুসকল দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে মাইক্ৰ'ছফ্ট অফিচ ৱাজ ডেভেলপড বাই ডেছ ইন ডেছ ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 মাইক্ৰ'ছফ্ট ইনকৰ্পৰেশ্যন 1980s মাইক্ৰ'ছফ্ট অফিচটো কাৰ দ্বাৰা ডেভেলপ কৰা হৈছিল মাইক্ৰ'ছফ্ট ইনকৰ্পৰেশ্যনৰ দ্বাৰা ডেভেলপ কৰা হৈছিল কেতিয়া কৰা হৈছিল এটো 1980sৰ সময়ছোৱাত নেক্সট কুৱেশ্যনটো হৈছে which of the following is a basic software of MS Office আমাক সোধা হৈছে এই অপচনকেইটাৰ ভিতৰত কোনটো এটা MS Officeৰ বেসিক সফটওয়্যাৰ হয় ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ 5 all of the above MS Officeৰ এই আটাইকেইটা কি হয় একোটা সফটওয়্যাৰ হয় MS Word হয় MS Excel হয় MS PowerPoint হয় আৰু MS Access হয় সফটওয়্যাৰ মানে কি হয় এপ্লিকেশন হয় ঠিক আছে MS Officeৰ এই আটাইকেইটা কি এপ্লিকেশনে কি হয় বেসিক এপ্লিকেশন হয় সো আনসাৰ উইল বি all of the above question number 3 MS Word is a what MS Word to কি ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 2 word processing software MS Word এটা কি হয় word processing software হয় MS Word আমি কি কৰো word বিলাক টাইপিং কৰো গতিকে এটা কি হয় word processing software MS means what MS মানে হৈছে Microsoft question number 4 what is MS Word আকৌ আমাক কথা হৈছে যে what is MS Word ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 5 it is a document typing tool MS Word to কি হয় এটা document typing tool হয় মানে আমি ডকুমেন্ট মানে কি যিবিলাক আমি ওয়ার্ড থাকে ওয়ার্ড বিলাক কিছুমান ডকুমেন্ট বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে আমি ওয়ার্ড বিলাক টাইপিং কৰিব লাগে মানে কি ওয়ার্ড টাইপিং কৰা মিন্স ডকুমেন্ট টাইপিং কৰা গতিকে MS Word to কি হয় এটা ডকুমেন্ট টাইপিং কৰা টুল কোৱেশ্চন নম্বৰ 5 Microsoft Office Word is a what ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ 2 program included with Windows 2000 that can be used only to create or edit text files smaller than 64K that do not require formatting আপোনালোকে বাকি অপচনকেইটা দেখিলে গমে পাব যে ইয়াত লিখা আছে প্ৰথম অপচনটো আছে এৰিয়া ইন দা কম্পিউটাৰছ মেইন মেমৰি মাইক্ৰ'ছফ্ট অফিচৰ লগত কোনো ধৰণৰ এৰিয়া বা মেমৰি লগত সম্পৰ্ক নাই গতিকে এটো হ'বই নোৱাৰে অপচন নম্বৰ 1 ইজ অলসো ৰং নেক্সট অপচন নম্বৰ 3 টো চালে গম পাব যে ক্লাসিফাইড পাসওয়াৰ্ড ইয়াত কোৱা হৈছে যে মাইক্ৰ'ছফ্ট অফিচ এটা কি হয় পাসওয়াৰ্ড হয় গতিকে এটো হ'বই নোৱাৰে ইট ইজ অলসো ৰং আৰু চাই নম্বৰটো অলপ হয় যেন লাগে কিন্তু এটো নহয় কেনেকৈ নহয় কাৰণ লিখা আছে ফুল ফিচাৰ্ড ওয়ার্ড প্ৰসেসিং প্ৰগ্ৰাম লিখা আছে কিন্তু এটা মাইক্ৰ'ছফ্ট অফিচটো কি হয় ফুল ফিচাৰ্ড ওয়ার্ড প্ৰসেসিং প্ৰগ্ৰাম নহয় ইয়াত বহুত ধৰণৰ ফিচাৰ মানে কি আছে বা বৈশিষ্ট্যবিলাক কি আছে ইয়াত বহুতো ধৰণৰ বৈশিষ্ট্য নাই আৰু লগতে ইয়াত কোৱা আছে যে এটা ৰিভাইজ প্ৰফেশনাল লুকিং ডকুমেন্টছ লিখা আছে ইয়াত কি হ'ব মাইক্ৰ'ছফ্ট অফিচটো এটা কি নহয় এটা প্ৰফেশনাল লুকিং মানে ডকুমেন্ট আমি বনাব লাগে তেতিয়া মানে মাইক্ৰ'ছফ্ট অফিচটো ইউজ কৰা নহয় আৰু ইয়াত লিখা আছে যে ইউজ কৰা হয় মানে এটো এটা প্ৰফেশনাল লুকিং ডকুমেন্ট বনাবৰ কাৰণে ব্যৱহাৰ কৰা এপ্লিকেশন বুলি কোৱা হৈছে কিন্তু এটো নহয় কিয় নহয় কাৰণ এটো মাইক্ৰ'ছফ্ট অফিচটো কি হয় প্ৰফেশনাল লুকিং বনাবৰ কাৰণে নহয় এটা সিম্পল এটা ওয়ার্ড প্ৰসেসিং এপ্লিকেশনে হয় মাইক্ৰ'ছফ্ট এটো প্ৰফেশনাল কাৰণে নহয় সো অপচন নম্বৰ 4 ইজ অলসো ৰং অপচন নম্বৰ 2 ইজ দা রাইট আনসার আপোনালোকে ভিডিওটো পোস্ট কৰি কিনে অপচনকেইটা ভালদৰে পঢ়ি চাব ভালদৰে পঢ়ি চালে গম পাব যে এটো কি হয় বাকিকেইটা নহয় এই 2 নম্বৰটো হয় বুলি আপোনালোকে ভালদৰে গম পাব আমি আহিছো বন্ধুসকল কোৱেশ্চন নম্বৰ 6 লৈ আহিছো 6 টো কি আছে a program which helps to create written documents and lets you go back and make corrections as necessary আমাক সোধা হৈছে এনেকুৱা প্ৰগ্ৰামৰ নাম সোধা হৈছে যেটো প্ৰগ্ৰামে কি কৰে কিছুমান লিখিত ডকুমেন্ট আমাক মানে বনাবৰ কাৰণে বনাবলে সহায় কৰে লগতে যদি কিবা কাৰেকচন থাকে তেনেহলে তাক আমি পুনৰ কাৰেকচন কৰি ল'ব পাৰো এই প্ৰগ্ৰামটোৰ নাম কি বাৰু ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 4 ওয়ার্ড প্ৰসেসৰ হৈছে এনেকুৱা এটা প্ৰগ্ৰাম যিয়ে মানে আমাৰ ডকুমেন্ট বিলাক ৰিটন ফৰ্মত লিখিবলৈ সহায় কৰে লগতে কিবা যদি ভুল থাকে ডকুমেন্টটো তেনেহলে সেই ডকুমেন্ট বিলাক কাৰেকচন কৰিবৰ কাৰণে আমাক সহায় কৰে অপচন নম্বৰ 4 ইজ দা ৰাইট আনসাৰ ওয়ার্ড প্ৰসেসৰ বন্ধুসকল আমি আহিছো এতিয়া কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো হৈছে এ ওয়ার্ড প্ৰসেসৰ would be used based to what ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 3 টাইপ এ ষ্টৰী মানে আমাক সোধা হৈছে যে ওয়ার্ড প্ৰসেসৰটো আমি কিহৰ কাৰণে বেছিকৈ ব্যৱহাৰ কৰিব পাৰো ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 3 টাইপ এ ষ্টৰী যেহেতু ষ্টৰী বিলাক কিহত লিখা হয় আমি লিখিত ফৰ্মত ষ্টৰী লিখিব লাগিব গতিকে যেহেতু ওয়ার্ড প্ৰসেসৰত কি হয় ওয়ার্ড লিখা হয় গতিকে ষ্টৰী লিখাৰ কাৰণে কি ব্যৱহাৰ হ'ব ওয়ার্ড প্ৰসেসৰ ব্যৱহাৰ হ'ব সো দা আনসাৰ উইল বি অপচন নম্বৰ 3 টাইপ এ ষ্টৰী বাকি পিকচাৰ পেইন্ট কৰিবৰ কাৰণে আমি ওয়ার্ড প্ৰসেসৰ ব্যৱহাৰ কৰিব নোৱাৰো ডায়াগ্ৰাম বনাবৰ কাৰণে ওয়ার্ড প্ৰসেসৰ ইউজ কৰা নহয় কাৰণ ইয়াত মানে কোৱেশ্চনটোতে এনসাৰটো সোমাই আছে যত আমাক কোৱা আছে যে ওয়ার্ড প্ৰসেসৰ গতিকে ওয়ার্ড বুলি কোনে আমি বুজিব লাগিব যে ইয়াত কেৱল ওয়ার্ড লিখাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু ষ্টৰীত যেহেতু ওয়ার্ড থাকে গতিকে এনসাৰটো কি হ'ব অপচন নম্বৰ 3
type a story. Question number 8. This program is made by Microsoft and embedded with Windows and used to view web document. এই প্ৰগ্ৰামটো কি কৰা হৈছে মাইক্ৰসফটৰ পৰা ডেভেলপ কৰা হৈছে বা মেড বনোৱা হৈছে আৰু উইন্ডোজৰ লগত এটো একেলগে দিয়া হয় মানে একেলগে তাত মানে হাঙৰ খাই থাকে আৰু এটো কি হকনে এই প্ৰগ্ৰামটো কি হকনে ইউজ কৰা হয় বুলি কোৱা হৈছে ওয়েব ডকুমেন্ট কিছুমান ভিউ কৰিবৰ কাৰণে বনোৱা হৈছিল এতিয়া কোৱেশ্চনটো হৈছে এই প্ৰগ্ৰামটোৰ নাম কি ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 4 MS Word MS Word টো প্ৰথমতে কিছুমান ওয়েব ডকুমেন্ট ভিউ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল আৰু এটো কোনে ডেভেলপ কৰিছিল বা বনাইছিল Microsoft company বনাইছিল অপচন নম্বৰ 4 is the right answer question number 9 you can start Microsoft Word by using which button মানে আমাৰ কথা হৈছে যে Microsoft Word টো আমি কোনটো বাটন ইউজ কৰি স্টাৰ্ট কৰিব পাৰো ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 2 স্টাৰ্ট বাটনটো ক্লিক কৰিলে আমি Microsoft Officeৰ আটাইকেইটা এপ্লিকেশনে পাব পাৰো তাৰ ভিতৰত Microsoft Word এটা প্ৰধান এপ্লিকেশন অপচন নম্বৰ 2 is the right answer question number 10 when you start MS Word the opening document has the name as what আমি যেতিয়া MS Word টো স্টাৰ্ট কৰিম তেতিয়া আমি যেটো ডকুমেন্ট ওপেন হ'ব সেই ডকুমেন্টৰ নামটো কি হ'ব বাৰু মানে কি লিখা থাকে ওপৰৰ ফালে ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 2 ডকুমেন্ট 1 Microsoft Word টো আমি যেতিয়া ওপেন কৰো তেনে হলে ওপেন কৰাৰ পিছত যেটো উইন্ডোজ ওলাব সেই উইন্ডোজটোৰ ওপৰৰ ফালে কি লিখা থাকে মানে হেতু কোৱেশ্চনটো মানে উইন্ডোজৰ ওপৰত যেটো লিখা থাকে হেতু হ'ব ডকুমেন্টৰ নাম আৰু লিখা থাকে কেনেকৈ লিখা থাকে তাত লিখা থাকিব ডকুমেন্ট 1 বুলি লিখা থাকিব ডক 1 নহয় কিন্তু document 1 এনেকৈ ফুল ফৰ্মত লিখা থাকিব অপচন নম্বৰ 2 is the right answer question number 11 what is the default file extension for all word documents আমি এটা word document বনাই কিনে আমি তাক সেভ কৰিলো সেভ কৰাৰ পিছত যেটি সেভ কৰা ফাইল সেই ফাইলটোৰ এক্সটেনশনটো কি হ'ব বাৰু যেনেকৈ এক্সটেনশন মানে কি হয় যেনেকৈ গানৰ পিছফালে কি থাকে MP3 থাকে ভিডিওৰ পিছফালে MP4 থাকে ঠিক তেনেদৰে আমাক সোধা হৈছে Word documentor পিছফালে থকা এক্সটেনশনটোৰ নাম কি ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 3 DOC is the right answer question number 12 the first bar of MS Word is what MS Word যেতিয়া আমি ওপেন কৰিম তাৰ যিবিলাক ওপৰৰ ফালে ওলাই থাকে সেইবিলাক বাৰ বুলি কোৱা হয় এটা প্ৰশ্নটো হৈছে প্ৰথম বাৰটোত কি থাকে বাৰু ইয়াৰ অপচনটো হ'ব অপচন নম্বৰ 3 টাইটেল বাৰ MS Word প্ৰথম বাৰটো হৈছে টাইটেল বাৰ question number 13 editing a document that has been created means what আমি এটা ডকুমেন্ট বনালো Microsoft Word বনালো তাৰ পিছত কি কৰিলো তাক পুনৰ এডিট কৰিলো এটো কি বুলি কোৱা হ'ব বাৰু আনসাৰটো হ'ব অপচন নম্বৰ 4 correcting it question number 14 a dash is an additional set of commands that the computer displays after you make a selection from the main menu আমি কম্পিউটাৰ যেতিয়া Microsoft Windows টো ওপেন কৰিম তাৰ পিছত তাতে যেটো মেইন মেনু থাকিব মেইন মেনুৰ তলৰ পৰা যিবিলাক কিছুমান ভাগ থাকে সেই ভাগ বা মেইন মেনুত কিছুমান কি থাকে আমি টেক্সট বিলাক সৰু কৰা কিবা বাৰ থাকিব লগতে টেক্সট বিলাক ফৰমেট কৰাৰ কিছুমান বাৰ থাকিব যেতিয়া আমি সেইবিলাক সিলেক্ট কৰিম সেই এডিশনাল সেই বস্তুবিলাকক কি বুলি কোৱা হয় বাৰু ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 2 সাব মেনু বুলি কোৱা হ'ব যেটো মেনুৰ পৰা আমি সিলেক্ট কৰিম সেইবোৰ তাক কি বুলি কোৱা হ'ব সাব মেনু মানে মেনুত কৈ নট মেনুৰ এটা সেইবিলাক এটা একোটা অংশ অপচন নম্বৰ 2 is the right answer বন্ধুসকল আমি আহিছো question number 15 লৈ 15 টো হৈছে Microsoft Word is a word processor developed by Microsoft এটো আমি জানোই এটা কোৱেশ্চন টো হৈছে in MS Word spelling check is a feature available in which tab Microsoft Word spelling check কৰিবৰ কাৰণে কোনটো টেব ব্যৱহাৰ কৰা হয় বা কোনটো টেবত spelling checkৰ অপচনটো থাকে Microsoft Word ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 4 review নামৰ টেবটোত কি থাকিব Microsoft Word spelling check অপচনটো থাকিব যদি ডকুমেন্ট বিলাকত কিবা আমাৰ ভুল হৈ থাকে তেনে হলে আমি ৰিভিউ অপচনত গৈ কিনে তাৰ স্পেলিং বিলাক চেক কৰিব পাৰো আৰু তাক কাৰেকচন কৰিব পাৰো অপচন নম্বৰ 4 is the right answer question number 16 MS Word is a text or document editing application program that comes in the package of MS Office suite এটো আমাৰ প্ৰয়োজন নাই কোৱেশ্চনটো হৈছে which among the given options is not related with MS Word আমাক সোধা হৈছে এই অপচন কেটাৰ ভিতৰত কোনটো Microsoft Word লগত জড়িত নহয় ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ 2 এন্টিভাইৰাছ এটা সিম্পল কোৱেশ্চন বা ইজি কোৱেশ্চন কাৰণ MS Word লগত এন্টিভাইৰাছৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি আমি জানোৱেই বাকি পেজ লেআউট থাকিবই পেজ লেআউটটো MS Word ভিতৰতে থাকে মেইলিংছ থাকে বাকি ফৰমেট পেইন্টাৰ থাকে আৰু স্মাৰ্ট আৰ্ট এইবিলাকো থাকে স্মাৰ্ট আৰ্টটো কি হল লগত জড়িত MS Word যিবিলাক টেক্সট থাকে আমি যদি তাক অলপ ষ্টাইল দিব খোজো তেনে হলে এই স্মাৰ্ট আৰ্টটো ব্যৱহাৰ কৰা হয় মানে এন্টিভাইৰাছৰ বাহিৰে বাকিবিলাক কি হয় MS Word লগত জড়িত হয় আনসাৰটো কি হ'ব এতিয়া জড়িত নহয়টো হ'ব গতিকে আনসাৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব এন্টিভাইৰাছ question number 17 in order to choose the font for a sentence in a Word document
আমি মাইক্ৰ'ছফ্ট ৱৰ্ডত যিবিলাক টেক্সট টাইপ কৰোঁ সেই টেক্সটবিলাকৰ ফন্টটো বাছিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ এনসাৰটো হ'ব সিলেক্ট ফন্ট ইন দা ফৰমেট মেনু আমি ফৰমেট মেনুত গৈ কিনে ফন্ট কেইটা আমি সিলেক্ট কৰিব পাৰো তেতিয়া মানে আমি কি কৰিব পাৰো মাইক্ৰ'ছফ্ট ৱৰ্ডত থকা যিবিলাক টেক্সট আছে টেক্সটবিলাকৰ ফন্ট ষ্টাইলটো চেঞ্জ কৰিব পাৰিম প্ৰশ্নটো হেতু সোধা নাই সুধিছে যে আমি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ডকুমেণ্টবিলাকৰ ফন্টবিলাক ক'ত বিচাৰিব পাৰো এনসাৰটো হ'ব ফৰমেট মেনুত বিচাৰিব পাৰো যেটো ফৰমেট মেনু থাকে তাত গৈ কিনে আমি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ফন্টবিলাক বিচাৰিব পাৰো অপচন নম্বৰ 1 ইজ দা ৰাইট এনসাৰ Question number 18. When computer users there's a document, they change its appearance. মানে কম্পিউটাৰ ইউজাৰতে কিবা এটা কৰিলে কি হয় ডকুমেন্ট বিলাকৰ এপিয়াৰেন্সটো চেঞ্জ হৈ যায় কি কৰিলে বাৰু চেঞ্জ হৈ যায় ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ 1 এডিট যদি কম্পিউটাৰ ইউজাৰতে ডকুমেন্টটো এডিট কৰে তেনেহলে ডকুমেন্টৰ এপিয়াৰেন্সটো চেঞ্জ হৈ যায় এটো এটা ইজি কোৱেশ্চন নেক্সট কোৱেশ্চনটো হৈছে ইন ৱৰ্ড মানে ৱৰ্ড মানে ইয়াত মাইক্ৰ'ছফ্ট ৱৰ্ডৰ কথা কোৱা হৈছে দা ৰিপ্লেস অপচন ইজ এভেইলেবল অন মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ৰিপ্লেস অপচনটো ক'ত আছে বাৰু ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ 2 এডিট মেনু মাইক্ৰ'ছফ্ট ৱৰ্ডৰ যেটো এডিট মেনু আছে তাতেই ৰিপ্লেস অপচনটো আছে ৰিপ্লেস মানে এটা ৱৰ্ডৰ হলনি আন এটা ৱৰ্ড চেঞ্জ কৰা মাইক্ৰ'ছফ্ট ৱৰ্ডত সিম্পলি মানে তাকেই বুজোৱা হয় ৰিপ্লেস মানে Question number 20 which of the following is not an option of edit menu আমাক সোধা হৈছে তলৰ কোনটো অপচন এডিট মেনুৰ এটা অপচন নহয় ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ 4 পেজ সেটআপ তো এডিট মেনুৰ এটা অংশ নহয় বাট পেজ সেটআপটো এটা এক্সট্ৰা বাৰত উপলব্ধ মাইক্ৰ'ছফ্ট ৱৰ্ডত তো বন্ধুসকল আজিলৈ ভিডিওটো ইমানতে সামৰিছো বহুত দীঘলীয়া কৈ নাথাকো ভিডিওটো আপোনালোকৰ মাজলৈ মই পুনৰবাৰ লৈ আহিম মাইক্ৰ'ছফ্ট ৱৰ্ডৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকেইটা বহুত বেছিক হয় প্ৰশ্নকেইটা ইয়াৰ পিছফালে আপোনালোকে যিকেইটা চাব এইকেইটা প্ৰশ্ন অলপমান টাফ হ'ব এইকেইটাতকৈ গতিকে আপোনালোকৰ আশা কৰিছো আপোনালোকে ভিডিওবোৰ চাই থাকিব আৰু যদি কিবা ভুল দেখা পায় আপোনালোকে প্লিজ কমেন্ট কৰি জনাব আৰু আপোনালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে এই প্ৰশ্নকেইটা কিমান জৰুৰী বুলি আপোনালোকে ভাবে প্লিজ কমেন্ট কৰি জনাব আজিলৈ ইমানেই বন্ধুসকল পুনৰবাৰ লগ পাম এটা নতুন ভিডিওৰ সৈতে ধন্যবাদ জয় অসম